खुलुमबाय NBN रादाबाव बयखौबो बरायबाय दिनैनि रादाबखौ फरायदों आं जारिमिन बरगयारि 24 घन्टानि उनाव BTC नि खुंथाय गोहोआ थुंगेगोन 17 बोसोर खुंथाय गोहोआव थानाय BPF राजखान्थि दोलोनि खुंथाय गोहोआ 27 खालाराव थुंगेगोन हादोर नाङैनो महामारिया कर'ना भाइरासनिफ्राय रैखाथि मोननो थाखाय हादोरनि गाहाय मन्थ्रि नरेन्द्र मोदीआ भारत नाङैनो लकडाउन फोसावनायनि गोहोमाव आसाम हादोरसानि बिसायख'थि आय'गआ थांनाय 4 एप्रिलाव खुंफुंजानो गोनां BTC नि बिसायख'थिखौ दोनथ'नो गोनां जादोंमोन। बे हाबाफारियावनो जों BTC नि राजखान्थि दोलो राजखान्थियारि नङै आफादफोरखौ 27 खालाराव BTC नि मावसुमखौ लानानै गुबुन गुबुन बिबुंथि होनायखौ जों खौरां बिजोङाव नुनो मोन्दों। बेबायदिनो बड'लेण्ड फरायसा आफादनि आफादगिरि सोगोमसार बसुमतारियाबो थासारिखौ नोजोर लाखिनानै BTC नि खुंथाय गोहोखौ फिन 17 बोसोर खुंथाय गोहोआव थानाय BPF राजखान्थि दोलोनो 6 दाननि थाखाय बारायबावनांगौ होननानै आसामनि रायजो बेंगिरिनिसिम खावलायो। ओरैहाय आसामनि सुबुं अनसाय बिफाननि मन्थ्रि प्रमेलारानी ब्रह्मआबो खुंथाय गोहोआव थानाय BPF राजखान्थि दोलोनो फिन 6 दाननि थाखाय खुंथाय गोहोखौ बारायनानै होयोब्ला BTD ओनसोलाव रायजो जानाय आफा रायजो राजाफोरा जोबोद मुलाम्फा जागोन होननानैबो खौरांगिरिनि गेजेरजों फोरमायथिबावो। अहाकालि 27 एप्रिलाव जिहेतु आमार BTC चलि थाका हाग्रामा महिलारीर जितु नेतृत्वाधीन BTC सरकार एटु समाप्त हबले गइसे यात लय पेलाय विभिन्न दल विभिन्न व्यक्ति हकल সংবাদ মাধ্যমৰ দ্বাৰা অসমত মহামহিম ৰাজ্যপালৰ ওচৰত দাবী জনাইছে যে বৰ্তমান আমাৰ BTC চৰকাৰখন চলোৱাৰ কাৰণে ৰাজ্যপাল শাসন দিব লাগে এনেকা দাবী আমি সংবাদ মাধ্যমৰ দ্বাৰা সকলোৱে ৰাইজে দেখি আছে কিন্তু আমি চাব লাগিব আজিৰ দিনত আমাৰ BTC অঞ্চলত যদি ৰাজ্যপাল শাসন যদি দিয়ে ৰাইজৰ অভাৱ অভিযোগ বা যিখিনি বৰ্তমান ৰাইজে এতিয়া ভুগি আছে এইবিলাক সমস্যা কোনে সমাধান কৰি দিব আজি লকডাউনৰ মাজত আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজে বহুত সমস্যা মাজত ভুগি আছে আজি জনপ্ৰতিনিধিসকল কোনবা EM বা কোনবা চিফ কোনবা MCLA অপজিশ্যন দলতহে হওক বিৰোধী দলতহে হওক বা ৰুলিং দলতহে হওক তেখেতসকলে যদিও ৰাইজক সেৱা দিব বিচাৰিছে সেৱা দিব পৰা নাই আনপিনে লকডাউন আৰু এটা সাইডত হল মডেল কোড অফ কন্ডাক্ট তো আমি BSU ফালৰ পৰা এটোই দাবী জনাব বিচাৰিছো অসমত মহামহিম ৰাজ্যপালৰ ওচৰত যেহেতু 6 শিডিউলত যেটো প্ৰভিজন আৰ্টিকল 26 এ আন্ডাৰ প্যাৰাগ্ৰাফ 16 এই প্ৰভিজনটো আছে যে 6 মাসৰ কাৰণে বৰ্তমান এক্সিস্টিং গভৰ্নমেন্টটো এক্সটেনশন দিব পাৰা বা শাসন চলাব দিব পাৰা যেহেতু প্ৰভিজনটো আছে মহামহিম ৰাজ্যপালে এই ক্ষেত্ৰত যাতে ভাল সিদ্ধান্ত লয় সেই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ চোৱা চিতা কৰাৰ কাৰণে বৰ্তমান চলি থকা এক্সিস্টিং চৰকাৰতে যাতে এই দায়িত্বটো চমাৰ কাৰণে প্ৰদান কৰে আমি এটো ৰাজ্যপালৰ ওচৰত দাবী জনাইছো আৰু আমি অসম চৰকাৰকটো আপিল জনাব বিচাৰিছো অসম চৰকাৰত জানকি কাউন্সিল অফ মিনিষ্টাৰ্ছ বা অসম চৰকাৰেও যাতে এটা ভাল সিদ্ধান্ত লৈ পেলাই আমাৰ মহামহিম ৰাজ্যপালৰ ওচৰত এটা প্ৰতিবেদন যাতে দাখিল কৰে বৰ্তমান চলি থকা এক্সিস্টিং গভৰ্নমেণ্টখন পুনৰ 6 মাহৰ কাৰণে এক্সটেনশন দিয়াৰ কাৰণে এটো আমি অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছো ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ লগতো আলোচনা কৰিছো আৰু কাউন্সিল অফ মিনিষ্টাৰৰ মিটিঙতো আমি আলোচনা কৰিছো যে ইলেকশ্যনটোৰ ডেফাৰ যেহেতু কৰিছে কোড অফ কণ্ডাক্টটো উঠাব লাগে কিন্তু সেইটো কৈছে কি ইলেকশ্যন অফিচাৰে কোড অফ কণ্ডাক্টটো মানে উঠাই দিয়াটো মানে আমাৰ চৰকাৰে নোৱাৰে সেইটো গভৰ্ণৰে পাৰিলেহেঁতেন গভৰ্ণৰ ইচ্ছা কৰিলে কিন্তু গভৰ্ণৰেও কোড অফ কণ্ডাক্টটো উঠাই নিদিলে একদম সেইটো চলি থাকিল কোড অফ কণ্ডাক্ট এতিয়া আকৌ ডেফাৰ কৰিব ইলেকশ্যন যদি ডেফাৰ কৰে কোড অফ কণ্ডাক্ট যদি থাকি যায় যে পাব্লিকৰ হাৰাশাস্তি আৰু আমাৰ লিডাৰবিলাকৰো অলপ মনকষ্ট আমি পাইছোঁ যে আমি গাঁৱে গ'লে যাব নিদিয়ে মই ইনচাৰ্জ হিচাপে মোক যাব দিয়া মই গৈ আছোঁ মোক কোনেও বাধা দিব নোৱাৰে দিয়া নাই সেইকাৰণে মই যিমান পাৰোঁ মই চাইছোঁ অকল মোৰ সমষ্টিটোহে মই বেছি চাওক
এটা হস্পিটেল মানে ধুমুহাত প্ৰশ্নচ হৈ গৈছে ফকিৰা গ্ৰামৰ মানে হস্পিটেলটো পাথৰ পৰি পেলাই একেবাৰে অৱস্থা বেয়া কৰি দিছে তো মই টেলিফোনত কৈ দিলোঁ যে আপোনালোকে টিন কিনি পেলাই লগাই দিয়ক মই তাৰ ৰিক্সটো লৈছোঁ এনেকুৱা ধৰণৰ মানুহবিলাকৰ ঘৰটো ধুমুহাত একেবাৰে উঠি গৈছে উৰি গৈছে আপোনালোকে নাই যোৱা আপোনালোকে যাব লাগিছিলে দেখিব লাগিছিলে মানুহবিলাকৰ অৱস্থা কেনেকুৱা ধৰণৰ আছিল আপোনালোকে নোযোৱাৰ কাৰণে আজি অনুভৱ কৰিব নোৱাৰে কিন্তু মই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই চাইছোঁ চাই পেলাই দেখিছোঁ বেচেৰা তেওঁলোকৰ এটাই ঘৰ এটা পাকঘৰ আৰু এটা ঘৰ সেই ঘৰটোৱে যদি উৰি যায় তেওঁলোকৰ অৱস্থাটো কি হ'ব এতিয়া আমি টিম দিব নোৱাৰোঁ একো কৰিব নোৱাৰে BTC আছে BTC কাউন্সিল আছে কাউন্সিল একো কৰিব নোৱাৰে হাত বান্ধা সেইটো অৱস্থাত আছে মই যিকোনো প্ৰকাৰে পাব্লিকবিলাকৰ অলপ সন্তুষ্ট কৰিছোঁ তেওঁলোকে গুণা কিনি পেলাই ৰছী কিনি পেলাই যাতে আকৌ বান্ধি লয় তাৰ কাৰণে মই ব্যৱস্থা কৰি দিছোঁ অকল মইতো নোৱাৰোঁ নহয় অকল মই অকলে কেনেকৈ পাৰিম নোৱাৰোঁ নহয় তথাপি মানুহবিলাকৰ যিটো অৱস্থা সেইটো মই সান্তনা দি আছোঁ এই গতিকে মই ক'ব বিচাৰিছোঁ ইলেকশ্যনটো পাতি দিয়ক BTC এৰিয়াত আমাৰ একো প্ৰব্লেম নাই ইলেকশ্যনটো পাতি দিব পাৰে আৰু যদি নাপাতে যিটো BTC কাউন্সিল আছে তেওঁলোকৰ পাৱাৰটো ঘূৰাই দিয়ক এক্সটেনশ্যন কৰি দিয়ক 6 মাহৰ কাৰণে এই দুটা অপশ্যন মই তেওঁলোকৰ ওচৰত ৰাখিছোঁ গভৰ্ণৰৰ ওচৰত ৰাখিছোঁ BTCनि खुंथाय गोहा 27 अक्ट'आव थुंगिनायनि उनाव BTCनि खुंथाय गोहा आसामनि रायजो बेंगिरिनि आखायाव थागोन ना 17 बोसोर BPF राजखान्थि दोलोनि आखायाव थागोन बियो समाजसो फोरमायसिगोन बेजों लोगोसे जोंनि दिनै रादाबा एसेनोसै गोजोन्थों।